আজি আমি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে জিকেৰ ওপৰত কেইটামান কুৱেশ্যন আনিছোঁ। 20টামান কুৱেশ্যন আনিছোঁ। সেই 20টা কুৱেশ্যন তোমালোকে এফালৰ পৰা দেখা আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে তোমালোকক 3 ছেকেণ্ডকৈ সময় দিয়া হ'ব। 3 ছেকেণ্ডৰ ভিতৰত তোমালোকে কমেণ্ট কৰি এনসাৰটো জনাবা। ওকে, চ' কুৱেশ্যন নম্বৰ 1টো আছে যে তলৰ কোনখন ৰাজ্য মহাভাৰত আৰু ৰামায়ণত উল্লেখ নাই? কোনটো ৰাজ্য মহাভাৰত আৰু ৰামায়ণত উল্লেখ নাই? অপশ্যন নম্বৰ এ আছে পাঞ্জাল, বি নম্বৰ কাশী, চি নম্বৰটো আছে কৌশবী আৰু ডি নম্বৰটো আছে মগধ। চ' ইয়াৰ ভিতৰত কোনটো হ'ব তোমালোকে উত্তৰ দিয়া। শুদ্ধ উত্তৰটো হ'ব চি কৌশবী। কুৱেশ্যন নম্বৰ 2 আছে যে বিখ্যাত মহাভাৰতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যন নম্বৰ এটো আছে খ্ৰীষ্টপূৰ্ব 998ত, বি নম্বৰ অপশ্যনটো আছে খ্ৰীষ্টপূৰ্ব 997ত, চি নম্বৰটো আছে খ্ৰীষ্টপূৰ্ব 995ত আৰু ডি নম্বৰ অপশ্যনটো আছে যে খ্ৰীষ্টপূৰ্ব 990ত। শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো খ্ৰীষ্টপূৰ্ব 998ত। কুৱেশ্যন নম্বৰ 3টো আছে যে আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? আৰ্যসকলে ভাৰতত ক'ৰ পৰা আহিছিল? অপশ্যন নম্বৰ এটো আছে পূব ইউৰোপৰ পৰা, বি নম্বৰ মধ্য এছিয়াৰ পৰা, চি নম্বৰ দক্ষিণ পূব এছিয়াৰ পৰা আৰু ডি নম্বৰটো আছে মধ্য ইউৰোপৰ পৰা। চ' কোনটো অপশ্যন হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। শুদ্ধ উত্তৰটো হ'ব আনসাৰ বি মধ্য এছিয়াৰ পৰা। কুৱেশ্যন নম্বৰ 4টো আছে যে আৰ্যসকলে ভাৰতৰ প্ৰথম ক'ত বসতি স্থাপন কৰিছিল? অপশ্যন নম্বৰ এটো আছে হিন্দু অঞ্চলত, বি নম্বৰটো আছে গুজৰাটত, চি নম্বৰটো আছে কাশ্মীৰত আৰু ডি নম্বৰটো আছে পঞ্জাৱত। চ' ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। শুদ্ধ উত্তৰটো হ'ব এনসাৰ ডি পঞ্জাৱত। পঞ্জাৱত প্ৰথম বসতি স্থাপন কৰিছিল আৰ্যসকলে। কুৱেশ্যন নম্বৰ 5টো আছে যে সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰা হয়। এ নম্বৰটো আছে 1921 চনত, বি নম্বৰটো আছে 1902 চনত, চি নম্বৰটো আছে 1922 চনত আৰু ডি নম্বৰটো আছে 1932 চনত। চ' ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1921 চনত। হিন্দু উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি আছিল? অপশ্যন নম্বৰ এটো আছে কৃষি, বি নম্বৰ অপশ্যনটো আছে বাণিজ্য, চি নম্বৰটো আছে চিকাৰ আৰু ডি নম্বৰটো আছে পশুপালন। চ' ইয়াৰ ভিতৰত কোনটো এনসাৰ হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। শুদ্ধ উত্তৰটো এই নম্বৰটো হ'ব কৃষি। কুৱেশ্যন নম্বৰ 7টো আছে যে বৈদিক সমাজত পৰিয়ালৰ সমষ্টিক কি বোলা হৈছিল? এ নম্বৰটো অপশ্যনটো আছে গোত্ৰ, বি নম্বৰটো আছে জন, চি নম্বৰটো আছে ধিজ আৰু ডি নম্বৰটো আছে গ্ৰাম। চ' ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি গ্ৰাম। কুৱেশ্যন নম্বৰ 8টো আছে যে যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন নম্বৰ এটো আছে গৌতম, বি নম্বৰটো আছে পতঞ্জলি, চি নম্বৰটো আছে শংকৰাচাৰ্য। ইয়াতে 3টা অপশ্যন আছে। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰটো হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পতঞ্জলি। 9 নম্বৰ কুৱেশ্যনটো আছে যে চতুৰ্থ বৌদ্ধ পৰিষদৰ সন্মিলন কোনে অনুষ্ঠিত কৰিছিল? অপশ্যন নম্বৰ এটো আছে অশোক, বি নম্বৰটো কনিষ্ক আৰু চি নম্বৰটো আছে চন্দ্ৰগুপ্ত।
সো ইয়াৰ ভিতৰত কোনটো অপশ্যন হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ উত্তৰ কনিষ্ক। কুৱেশ্যন নম্বৰ 22 আছে যে বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্বৰ সময়ত মৃত্যু হৈছিল। অপশ্যন নম্বৰ এটো আছে অজাতশত্ৰু, বি নম্বৰটো আছে উদয়ন, চি নম্বৰটো আছে বিম্বিসাৰা। সো ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অজাতশত্ৰু। কুৱেশ্যন নম্বৰ 11 সৰ্বপ্ৰথম কোনজন ৰজাই বুদ্ধদেৱৰ প্ৰতিমূৰ্তি মুদ্ৰাত খোদিত বা অংকিত কৰিছিল। অপশ্যন নম্বৰ এটো আছে অশোক, বি নম্বৰটো আছে কনিষ্ক, চি নম্বৰটো আছে হৰ্ষবৰ্ধন, ডি নম্বৰটো আছে মনু। সো ইয়াৰ ভিতৰত কোনটো হ'ব তোমালোকে উত্তৰ দিয়া। শুদ্ধ উত্তৰটো হ'ব বি কনিষ্ক। কুৱেশ্যন নম্বৰ 11টো আছে যে প্ৰথম বৌদ্ধ পৰিষদত সন্মিলনত কোনে সভাপতি কৰিছিল, মানে বৌদ্ধ পৰিষদত প্ৰথমে কোনে সভাপতি কৰিছিল। অপশ্যন নম্বৰ এটো আছে মহাকাশপা, বি নম্বৰটো আছে মগালিপুতাটিছা, চি নম্বৰটো আছে সৰ্বকামী আৰু ডি নম্বৰটো আছে অশোক। সো ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে এনসাৰ দিয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মহাকাশপা। কুৱেশ্যন নম্বৰ 13টো আছে যে জৈন ধৰ্মৰ পৃষ্ঠপোষক আছিল, মানে জৈন ধৰ্মৰ পৃষ্ঠপোষক কোন আছিল। অপশ্যন নম্বৰ এটো আছে পুষ্যমিত্ৰ শুংগ, বি নম্বৰটো কনিষ্ক আৰু চি নম্বৰটো সমুদ্ৰগুপ্ত আৰু ডি নম্বৰটো কাৰবেলা। সো ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ তোমালোকে কমেণ্ট কৰি জনোৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কাৰাবেলা। কুৱেশ্যন নম্বৰ 14টো আছে যে মহাবীৰ আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল। মহাবীৰ আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল। অপশ্যন নম্বৰ এটো আছে খ্ৰীষ্টপূৰ্ব 320, বি নম্বৰটো আছে খ্ৰীষ্টপূৰ্ব 323, চি নম্বৰটো আছে খ্ৰীষ্টপূৰ্ব 325 আৰু ডি নম্বৰটো আছে খ্ৰীষ্টপূৰ্ব 327। সো ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰটো হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ উত্তৰ খ্ৰীষ্টপূৰ্ব 327 মহাবীৰ আলেকজাণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল বিফৰ খ্ৰীষ্ট 327। কুৱেশ্যন নম্বৰ 15টো আছে যে মহাবীৰ আলেকজাণ্ডাৰৰ মৃত্যু হৈছিল। মহাবীৰ আলেকজাণ্ডাৰৰ মৃত্যু ক'ত হৈছিল। অপশ্যন নম্বৰ এটো আছে যে পাতালা, বি নম্বৰটো আছে তক্ষশিলা, চি নম্বৰটো আছে বেবিলন আৰু ডি নম্বৰটো আছে গেড্ৰেচিয়া। সো ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বেবিলনত মহাবীৰ আলেকজাণ্ডাৰৰ মৃত্যু হৈছিল। কুৱেশ্যন নম্বৰ 16টো আছে কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হয়। কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হৈছিল। অপশ্যন নম্বৰ এটো আছে চন্দ্ৰগুপ্ত মৌৰ্য, বি নম্বৰটো আছে অশোক, চি নম্বৰটো আছে চন্দ্ৰগুপ্ত 2 আৰু ডি নম্বৰটো আছে কনিষ্ক। সো ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক হিচাপে আখ্যা দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 17টো আছে যে সম্ৰাট অশোক কেতিয়া ৰাজত্ব কৰিছিল। সম্ৰাট অশোকে কেতিয়া ৰাজত্ব কৰিছিল। অপশ্যন নম্বৰ এটো আছে খ্ৰীষ্টপূৰ্ব 2য় শতিকা, বি নম্বৰটো আছে খ্ৰীষ্টপূৰ্ব 3য় শতিকা আৰু চি নম্বৰটো আছে 2য় খ্ৰীষ্টাব্দ, ডি নম্বৰটো আছে 3য় খ্ৰীষ্টাব্দ। সো ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। ইয়াৰ ভিতৰত অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ বিটো খ্ৰীষ্টপূৰ্ব 3য় শতিকাত
সম্ৰাট অশোকে ৰাজত্ব কৰিছিল। কুৱেশ্যন নম্বৰ 18টো আছে যে কালিদাস কোনজন সম্ৰাটৰ সভাসদ আছিল? কালিদাসে কোনজন সম্ৰাটৰ সভাসদ আছিল? অপশ্যন নম্বৰ এটো আছে সমুদ্ৰগুপ্ত, বি নম্বৰটো আছে চন্দ্ৰগুপ্ত মৌৰ্য, চি নম্বৰটো আছে অশোক আৰু ডি নম্বৰটো আছে চন্দ্ৰগুপ্ত টু। চ' ইয়াৰ ভিতৰত কোনটো শুদ্ধ অপশ্যন, শুদ্ধ এনচাৰ? চ' তোমালোকে কমেণ্ট কৰি জনোৱা। ইয়াৰ ভিতৰত অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ উত্তৰ, চন্দ্ৰগুপ্ত টু। কুৱেশ্যন নম্বৰ 19টো আছে যে কাক ভাৰতক নেপোলিয়ন বুলি কোৱা হয়? কাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়? অপশ্যন নম্বৰ এটো আছে সমুদ্ৰগুপ্তক, বি নম্বৰটো আছে চন্দ্ৰগুপ্তক, চি নম্বৰটো আছে অশোকক আৰু ডি নম্বৰটো আছে হৰ্ষবৰ্ধনক। চ' ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। অপশ্যন নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ, সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন নম্বৰ 20 নম্বৰ কুৱেশ্যনটো আছে যে প্ৰথমে কোনে সোণৰ মুদ্ৰা প্ৰচলন কৰে? সৰ্বপ্ৰথমে কোনে সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল? চ' অপশ্যন নম্বৰ এটো আছে কুষাণসকলে, বি নম্বৰটো আছে ইন্দ্ৰ গ্ৰীকসকলে, চি নম্বৰটো আছে শকসকলে আৰু ডি নম্বৰটো আছে পাৰ্থিয়ানসকলে। চ' ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা। এইটো কুৱেশ্যন তোমালোকৰ কাৰণে থৈ দিলোঁ। চ' তোমালোকে শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাবা। অ'কে, এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক, কমেণ্ট আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। অ'কে, থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল।